Hello everyone, welcome to Minnie's Tiny World. হঠাৎ যাত্ৰা আৰম্ভ কৰিলো উত্তৰ গুৱাহাটীলৈ। উদ্দেশ্য দৌলগোবিন্দ মন্দিৰ গৈয়ে জাহাজখনত উঠি ললো। শান্ত সমাহিত ব্ৰহ্মপুত্ৰ আৰু এই শান্ত সমাহিত ব্ৰহ্মপুত্ৰৰ দৃশ্য উপভোগ কৰি যেন কেতিয়াও হেঁপাহ নপলায়। ৰোপৱে আজিলৈকে ৰোপৱেত উঠি পোৱা নাই। আচলতে উঠিবলৈ মন কৰা নাই। জাহাজত উঠি গৈ যি এক তৃপ্তি পোৱা যায়, সেই তৃপ্তি হয়তো ৰোপৱেত পোৱা নাযাব। নামি বহুত দূৰ বালিচৰত খোজকাঢ়ি গৈ আমি দৌলগোবিন্দ মন্দিৰলৈ যোৱা ৰাস্তাটো পালোঁ। উত্তৰ গুৱাহাটীত গ'লে এইটোৱেই সুবিধা যে তাতে ধুনীয়াকৈ এনেকৈ বেনাৰ মাৰি থোৱা থাকে আৰু সেই অনুসাৰে আপোনালোকে আগুৱাই গৈ থাকিলেই গন্তব্যস্থান পাই যাব। এয়া দৌলগোবিন্দ মন্দিৰৰ বাহিৰতে থকা গণেশ ভগৱানৰ প্ৰতিমূৰ্তি। তাত গৈ ফুল এপাহ আগবঢ়াই আমি ভিতৰলৈ আগবাঢ়িলোঁ। আগতে দিনৰ 12:30 মন্দিৰৰ দবা কোবাইছিল, কিন্তু বৰ্তমান 10:30 দবা কোবাই, কাৰণ লকডাউনৰ সময়ৰ পৰা কিছুমান নীতি নিয়মৰ সাল সলনি হৈছিল। হয়তো আপোনালোক বহুতেই দৌলগোবিন্দ মন্দিৰলৈ গৈছে, দৌলগোবিন্দ মন্দিৰত সেৱা আগবঢ়াইছে। আগতে দৌলগোবিন্দ মন্দিৰত সেৱা কৰি আহি গোটেই মানুহখিনিয়ে ভক্তগণে শাৰী পাতি বহি লৈছিলে। তাৰ পাছত আৰতি হোৱাৰ পিছত প্ৰসাদ আৰু পায়স গ্ৰহণ কৰি উভতিছিলে। কিন্তু বৰ্তমান সেই পদ্ধতিৰ সাল সলনি হৈছে। আমিও চাকি ধূপ জ্বলাই মন্দিৰৰ ভিতৰলৈ আগবাঢ়িলোঁ। আৰু মই যিহেতু দৌলগোবিন্দ মন্দিৰলৈ গ'লে প্ৰায়ে পায়স আগবঢ়াওঁ, সেইকাৰণে কাউণ্টাৰ অভিমুখে আগুৱাই গ'লোঁ। তাৰপাছত এয়া মন্দিৰত সেৱা কৰিবলৈ শাৰী পাতি থিয় হৈ ৰ'লোঁ। সেৱা আগবঢ়োৱাৰ পিছত প্ৰসাদ ল'বলৈ আগবাঢ়ি প্ৰসাদ লৈ প্ৰসাদ খাই তাৰ পৰা ওলাই আগবাঢ়িলোঁ আকৌ দীৰ্ঘেশ্বৰী মন্দিৰলৈ বুলি। যিহেতু উত্তৰ গুৱাহাটী অঞ্চলত যাতায়াতৰ ব্যৱস্থা বৰ সুবিধাজনক নহয়, পৰ্যাপ্ত নহয়, সেয়েহে আমি ই ৰিক্সা এখন লৈ দীৰ্ঘেশ্বৰী মন্দিৰলৈ আগবাঢ়িলোঁ। এইখিনিতে এটা কথা কৈ থওঁ যে দৌলগোবিন্দ মন্দিৰেই হওক বা দীৰ্ঘেশ্বৰী মন্দিৰেই হওক, তেওঁলোকৰ নীতি নিয়মবোৰ ইমান ধুনীয়া, ইমান সুকলমে তেওঁলোকে সকলোবোৰ কাম সমাপন কৰে যে সঁচাই শলাগ ল'বলগীয়া। দীৰ্ঘেশ্বৰী মন্দিৰৰ সন্মুখতে থকা গণেশ প্ৰভুৰ ওচৰত সেৱা জনাই আমি লাহে লাহে আগুৱাই গ'লোঁ মূল দীৰ্ঘেশ্বৰী মন্দিৰলৈ বুলি। পাহাৰ, নদী, পথাৰ, গছ-গছনি, মুঠতে প্ৰকৃতিৰে ভৰপূৰ ঠাই মানে এক সজীৱতা। এয়া মূল দুৱাৰ। প্ৰথমতে গৈ আমি দেৱীৰ চৰণ যুগল দেখিলোঁ আৰু এয়া আপোনালোককো দেখুৱাইছোঁ। এয়া দীৰ্ঘেশ্বৰী দেৱীৰ চৰণ যুগল। তাৰপিছত আমি ভিতৰলৈ সোমাই গ'লোঁ।
যিহেতু দীৰ্ঘেশ্বৰী দুৰ্গা দেৱীৰ আন এটা ৰূপ, গতিকে সন্মুখতে কালীমাৰ প্ৰতিমূৰ্তি এটা আপোনালোকে দেখিবলৈ পাব। তাৰ পাছত ভিতৰলৈ সেয়া মন্দিৰ। ভিতৰৰ পৰা আমি ওপৰলৈ উঠি আহিলোঁ আৰু এয়া মন্দিৰৰ চাৰিওফালৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মুঠতে দীৰ্ঘেশ্বৰী মন্দিৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ। পিছফালে এইটো এটা জানৰ নিচিনা। আহোম ৰজাৰ দিনতে নিৰ্মিত এই মন্দিৰটিত বলি বিধানো দিয়া হয়। ভক্তসকলে নিজৰ হয়তো কিবা মনোবাঞ্ছা পূৰণ হ'লে বলি বিধান দিয়ে, বা বহুতো পাৰ চৰাই দেখিছোঁ যি উচৰ্গা কৰি থৈ গৈছে। এয়া দূৰত সেয়া ব্ৰহ্মপুত্ৰ এডাল ৰেখাৰ দৰে বৈ গৈছে। আৰু এয়া কাউণ্টাৰ। আপোনালোকে জানি আচৰিত হ'ব যে ইয়াতে আপোনালোকে মাত্ৰ 30 টকা দিলে প্ৰসাদ ল'ব পাৰে আৰু 40 টকা দিলে আপোনালোকে ভোগ গ্ৰহণ কৰিব পাৰে। গতিকে আপোনালোকে ঘৰৰ পৰা বস্তু লৈ আহিব লাগিব বুলি কোনো ধৰণৰ কথা নাই। আমি প্ৰসাদ লৈ বাহিৰলৈ ওলাই আহিলোঁ। আহি ভালেখিনি সময় চিৰিতে বহি থাকিলোঁ। নাজানো, চিৰিটোত বহি থাকি এনেকুৱা এটা প্ৰশান্তি অনুভৱ কৰিলোঁ, পৰিৱেশটো উপভোগ কৰি, যে ভালেখিনি সময় তেনেকে বহিয়ে আছিলোঁ। তাৰ পাছত চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশ ফোনৰ কেমেৰাত ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু কিছু সময় তাতেই অতিবাহিত কৰিলোঁ। লঠঙা গছবোৰে ফাগুনক ভালদৰে উদঙাইছে। ফাগুন মানে কেৱল বিচ্ছেদে নহয়, ফাগুনে দিয়ে নতুনক আদৰাৰো এক সুন্দৰ বতৰা। কাৰণ ফাগুনৰ পিছতে গছবোৰে কোমল কুহি মেলিব, আকৌ বসন্ত আহিব। এয়া সুন্দৰভাৱে তেওঁলোকে বহাৰ ব্যৱস্থাও কৰি থৈছে। আৰু এয়া হৈছে দীৰ্ঘেশ্বৰী মন্দিৰৰ বিষয়ে সংক্ষেপে। সেৱা কৰি কিছু সময় তাতে অতিবাহিত কৰি ফটো উঠি ভিডিঅ' বনাই আমি আকৌ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আহোঁতেও ঠিক তেনেদৰে আমি এখন ই-ৰিক্সা ল'লোঁ আৰু দৌল গোবিন্দ মন্দিৰ অভিমুখে আহি থাকিলোঁ। কাৰণ দৌল গোবিন্দ মন্দিৰত মই প্ৰসাদ আগবঢ়াইছিলোঁ আৰু সেই প্ৰসাদ ল'বৰ কাৰণে মই আকৌ আহি মন্দিৰত উপস্থিত হৈছিলোঁ। দৌল গোবিন্দ মন্দিৰ ভাগৰ শ্ৰীকৃষ্ণ জনা ইমান মৰম লগা, চালে চায়ে থাকিব মন যায়। ভাবিছিলোঁ ভিডিঅ' কৰি ল'ব পাৰিম, কিন্তু সেই সুবিধা পোৱা নাছিলোঁ। গতিকে বাহিৰৰ পৰাই মন্দিৰৰ ভিতৰ ভাগৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
তাৰপিছত আহি নিজৰ প্ৰসাদৰ টোপোলাটো লৈ আমি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। এয়া ভক্তসকলে ভোগ আৰু প্ৰসাদ লৈছে আৰু ময়ো আগুৱাই গৈ আগৰ কাউণ্টাৰত নিজৰ প্ৰসাদৰ টোপোলাটো লৈ উভতি আহিলোঁ। চাওকচোন কিমান দূৰলৈকে বালিচৰ পৰি ৰৈছে আৰু এই বালিচৰত খোজকাঢ়ি আমি আহি আমাৰ জাহাজখন পালোঁ আৰু জাহাজখন পাই আমি ভালেখিনি সময় ৰ'ব লগা হ'ল, কাৰণ সময়মতেহে জাহাজৰ চলাচল হয় আৰু সেই সময়তকৈ কেতিয়াও সোনকালেও নাহে আৰু কেতিয়াও দেৰিও নকৰে। মুঠতে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাবলৈ হ'লে আপোনালোকে যদি সোনকালে গন্তব্যস্থান পাব বিচাৰিছে তেনেহ'লে জাহাজত যোৱাই শ্ৰেষ্ঠ বুলি মই ভাবোঁ। আৰু এই অহাৰ সময়ত ব্ৰহ্মপুত্ৰখনক আওকাণ কৰি জানো আহিব পাৰি। গতিকে ওপৰে শান্ত কিন্তু ভিতৰি খৰস্ৰোতা নদী ব্ৰহ্মপুত্ৰৰ শান্তৰো নীৰৱে নিতালে বৈ আছে। আৰু এয়া দূৰত উমানন্দ। গতিকে আজিলৈ ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।